তো সেই বন্ধুসকল আশা কৰোঁ আপোনালোক চবেই ভালে আছে। যিহেতুকে 2026 আহি পালে আৰু কেদাৰনাথ খুলিবলৈও কেইটামান মাহে বাকী আছে, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ কেদাৰনাথ খোলাৰ সময়তনো তাৰে কেনেকুৱা দৃশ্য হৈ থাকে। আৰু এয়া দেখিবলৈ পাইছে নন্দী বেছ কেম্প। দেখিবলৈ পাইছে কিজানি কিমান বেছি বৰফ পৰিছে। আৰু মই আপোনাক যি দৃশ্য দেখাই আছোঁ এইটো হ'ল কেদাৰনাথ খোলাৰ তৃতীয়টো দিনৰ। আমি ৰাতিটো এই টেণ্টতেই আছিলোঁ আৰু এই টেণ্টত থাকিবৰ বাবে আপুনি 2-3 মাহ আগতেই অনলাইন বুক কৰি আহিব লাগিব। আৰু এয়া দেখিবলৈ পাইছে কেদাৰনাথ খোলাৰ সময়ত খুব বেছিয়েই স্ন'ফল হৈছিল। ৰাতিপুৱা 7:30 বজাতে আমি শুই উঠি নন্দী বেছ কেম্পৰ পৰা 1 কিলোমিটাৰ খোজকাঢ়ি কেদাৰনাথ মন্দিৰলৈকে গৈছিলোঁ। আৰু এয়া দেখিবলৈ পাইছে এটা খুবেই ধুনীয়া দৃশ্য, য'ত গোটেই কেদাৰনাথৰ পৰ্বতখন বৰফেৰে ঢাকি বগা হৈ আছে। পাহাৰত লাগি আছে হিমালয়া। হৰে হৰে মহাদেৱ। আৰু আমি এনেকৈ খোজকাঢ়ি কেদাৰনাথ মন্দিৰ আহি পালোঁ। আৰু এনেকৈ আমি কেদাৰনাথ মন্দিৰৰ পৰা ঘূৰি আহি বাছত উঠি বদ্ৰীনাথ মন্দিৰলৈকে আগবাঢ়ি গ'লোঁ। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে বদ্ৰীনাথ ধাম। আমাৰ হিন্দু ধৰ্মত মুঠ 4খন ধাম আছে আৰু বদ্ৰীনাথ হ'ল প্ৰথমটো ধাম, য'ত আমি সতযুগৰ ধাম বুলিও জানিব পাৰোঁ। এয়া বদ্ৰীনাথ ধামত স্থিত তপ্ত কুণ্ড, য'ত ইমান শীতৰ মাজতো প্ৰাকৃতিকভাৱে উতলি থকা গৰম পানী পোৱা যায়। তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু কেদাৰনাথ বদ্ৰীনাথ ট্ৰিপৰ ওপৰত এটা বাজেট প্লেন জানিবলৈ মোক কমেণ্টত সুধিব পাৰে। মালা